সন্মানীয় আইচি ছাৰে যি আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ কুইজ প্ৰতিযোগিতা আমাক অংশগ্ৰহণ কৰাইছে। ইয়াত ছাৰক আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশেষ উৎসাহ জাগিব এইবুলি মই ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ছাৰে পুৰস্কাৰৰ ব্যৱস্থা কৰিছে। এইখিনি কাৰ্যসূচী হৈছে আমাৰ সাপকাটা আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱপ্ৰসাদ কলিতা ডাঙৰীয়াৰ উদ্যোগত 188 নং সাপকাটা LP স্কুলত এখন কুইজ কম্পিটিশ্যন অনুষ্ঠিত কৰা হৈছে। উক্ত কুইজ কম্পিটিশ্যনত আমাৰ অত্র অঞ্চলৰ বিভিন্ন স্কুলৰ পৰা 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত উপস্থিত হৈছে। সিহঁতৰ পুৰস্কাৰ আছে আপোনাৰ ফাৰ্ষ্ট প্ৰাইজ আৰু ছেকেণ্ড প্ৰাইজ। ইয়াত 10টা দল অংশগ্ৰহণ কৰিছে। 10টা দলৰ ভিতৰত প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াত আপোনাৰ সাপকাটা হাই স্কুল, ইফালে আনন্দমঠ জাতীয় বিদ্যালয়, সাপকাটা ME স্কুল, মাটিয়াপাড়া ME স্কুল, হাওৰিয়াপেটৰ পৰা আহিছে ছাত্ৰ ছাত্ৰী।